আৰু সেইবিলাক নষ্ট হোৱাৰ আগতে গৈ তই সংগ্ৰহ কৰিব লাগিব। ঋষি মুনিসকলে তাত যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকে। আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্প তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। আৰু তেতিয়া তহঁতে স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতাকৈ শ্ৰেষ্ঠ আসন ল'ব পাৰিবি। মাতৃ পুত্ৰ মোৰ পৰিচয় কি হব? এই নামেৰে জনতা ধৰ্মই ধৰাৰ পক্ষত কত মাতৃ? পুত্ৰ মাতৃ তোক মই মোৰ ডিঙিৰ হাৰৰ পৰা কৰি বিসৰ্জন তোৰ মুখমণ্ডল দেখিবলৈ কত মাতৃ? মোৰ নাম কি হব? তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল ঘোঁৰাৰ দৰে। তোৰ নাম হব মোৰ নাম কি হব? তোৰ নাম হব মোৰ নাম কি হব? তোৰ নাম হব মোৰ নাম দৈত্য। দৈত্য নামে জনাজাত পবিত্ৰ তাৰ এতিয়া নিজ কৰ্তব্যত ধুমুহাৰ দৰে অগ্ৰসৰ। মাতৃ মোক অমৰ ৰক্তপৰ প্ৰদান কৰক। মাতৃ মোৰ অমৰত্ব বৰ্ণিয়াৰ ক্ষমতা নাই, তথাপিতো জীৱৰ পৰিচয় প্ৰদান সেইবোৰ অমৰত্ব বৰৰ সমান। স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই তোক মৃত্যু ঘটাব নোৱাৰে। মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ হয় প্ৰয়োজন। দৈত্যৰ বংশ বৃদ্ধি কৰিবৰ কাৰণে বিবাহযোগ্য সুন্দৰ কন্যা মোক অৰ্পণ কৰক। তই ঠিকেই ভাবিছ পুত্ৰ। মাতৃ এই পৃথিৱীৰ ভিতৰত এই পৃথিৱীৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনোৱেই নাই। গতিকে চলে বলে ইমান কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰিবই। অপুত্ৰ মাতৃ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰিবই। বিশ্ব ব্রহ্মাণ্ডর তাহলে সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নাম মোরে হয় দৈত্য। ব্রহ্মার কন্যা সরস্বতী সৌন্দর্যর রানী কৰিব লাগিব মোৰে অৰ্ধাঙ্গিনী। দেখিব জগতে বুঝিব বিশ্বই দানৱৰ হত্যা কৰ্তাই হয় দৈত্যৰ শক্তি কিমান বীৰত্ব কিমান পৰাক্ৰম কিমান